তাৰ পাছত কি হ'ল পিতামহ? কেনেকৈ যজ্ঞৰ তুৰংগই কুৰ্মৱলী নগৰত প্ৰৱেশ কৰিলে আৰু তাৰ পৰিণতি কি হ'ল? বৃহদাসুৰ, সেইখিনি কথা বাৰু তুমি পিছতো জানিব পাৰিবা। ইয়াৰ পূৰ্বে তুমি নৰকাসুৰৰ কাহিনীটো সম্পূৰ্ণ নকৰিলা নহয়। সেই কাহিনীটোহে মোৰ আজি শুনিবলৈ বৰ মন গৈছে। মই ভাবোঁ তুমি আজি নৰকৰ কাহিনীটো সমাপ্ত কৰি মোৰ উৎকণ্ঠা দূৰ কৰা। পিতামহ, মই নৰকৰ কাহিনীটো আপোনাক কিমান দূৰলৈকে কৈছিলোঁ মই ঠিক মনত পেলাব পৰা নাই। তুমি কৈছিলা যে বসুমতীয়ে স্বৰূপ ধাৰণ কৰি ৰজা জনক আৰু গৌতম মুনিক দেখা কৰিলে আৰু দেৱীয়ে কৈছিলে, হে ৰাজৰ্ষিজনক, আপুনি আপোনাৰ বাক্য ৰক্ষা কৰি মোৰ পুত্ৰক অতি স্নেহেৰে পালন কৰি যৌৱনৰ দুৱাৰদলিত উপনীত কৰালে। ইতিমধ্যে আপোনাৰ দায়িত্ব শেষ হৈছে আৰু মাতৃ হিচাপে মোৰ কৰ্তব্যৰ সময় আহি পৰিছে। গতিকে আপোনাৰ গৃহৰ পৰা পুত্ৰসহ প্ৰস্থান কৰিবলৈ মোক অনুমতি প্ৰদান কৰক। আপোনাক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। মাত্ৰ আপুনি অলপো দুখ প্ৰকাশ নকৰিব। এই বুলি দেৱী অন্তৰ্ধান হ'ল। হয় হয় পিতামহ, আপুনি ঠিকেই কৈছে। তাৰ কেইদিনমানৰ পাছত নৰকৰ ধাত্ৰী কাত্যায়নীয়ে নৰকক নিৰ্জন পৰিৱেশত লগ ধৰি তেওঁক গংগাৰ তীৰলৈ যাবলৈ লগ ধৰিলে। তেতিয়া নৰকে ক'লে যে পিতৃ আৰু গুৰুৰ অনুমতি অবিহনে তেওঁ যাব নোৱাৰে। তেতিয়া ধাত্ৰী কাত্যায়নীৰূপী বসুন্ধৰাই নৰকক তেওঁৰ জন্ম বৃত্তান্ত বিশদভাৱে প্ৰকাশ কৰিলে। তেতিয়া নৰক নিশ্চিত হ'ল যে প্ৰকৃততে বিদেহৰাজ জনক হ'ল তেওঁৰ পালিত পিতৃ আৰু তেওঁৰ প্ৰকৃত পিতৃ হ'ল সৰ্বভূতত ব্যাপক প্ৰভু বিষ্ণু। তেতিয়া কাত্যায়নীয়ে ক'লে যে আৰু বহুখিনি কথা আছে যিখিনি তেওঁ গংগাৰ তীৰত ব্যক্ত কৰিব। নৰকে কাত্যায়নীৰ বাক্য দৃঢ়ভাৱে বিশ্বাস কৰি ৰথ পৰিত্যাগ কৰি খোজকাঢ়ি অতি গোপনভাৱে গংগাৰ তীৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। গংগাৰ তীৰত উপস্থিত হৈ বসুমতীয়ে কাত্যায়নী ৰূপ ত্যাগ কৰি তেওঁৰ মহিমাময় স্বৰূপ নৰকক দৰ্শন কৰালে। নিজ মাতৃৰ মংগলময় ৰূপ দৰ্শন কৰি নৰক অভিভূত হ'ল আৰু মাতৃৰ চৰণ স্পৰ্শ কৰি জীৱন ধন্য কৰিলে। দেৱীয়ে পুনৰ প্ৰভু বিষ্ণুক স্মৰণ কৰিলে আৰু দেৱীৰ সন্মুখত তেতিয়া প্ৰভু বিদ্যমান হ'ল। বসুমতীয়ে নিজ পুত্ৰক পালন কৰিবলৈ প্ৰভুক মিনতি কৰিলে। বসুমতীৰ মিনতিত প্ৰভুৱে ক'লে, হে দেৱী জগধাত্ৰী, তুমি পুত্ৰৰ বাবে যিবোৰ প্ৰাৰ্থনা কৰিছা সেই সকলোবোৰেই আমি প্ৰদান কৰিছোঁ আৰু আগলৈও কৰি থাকিম। এতিয়া ব'লা নৰকৰ বাবে নিৰ্দিষ্ট স্থানত আমি উপস্থিত হওঁ। এই বুলি প্ৰভুৱে নৰক আৰু বসুমতীক লগত লৈ গংগাত প্ৰৱেশ কৰিলে আৰু মুহূৰ্তৰ ভিতৰতে প্ৰাগজ্যোতিষপুৰত উপস্থিত হ'ল। পিতামহ, সেই সময়ত প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰি আছিল কিৰাতৰাজ ঘটকাসুৰে। পিতৃ বিষ্ণুৰ আজ্ঞাত নৰকে ভীষণ যুদ্ধ কৰি ঘটকাসুৰক বধ কৰি প্ৰাগজ্যোতিষপুৰৰ সিংহাসন দখল কৰি কিৰাতবিলাকক পশ্চিমৰ সাগৰৰ তীৰলৈ খেদি পঠালে আৰু নিজ পিতৃ বিষ্ণুক পৰৱৰ্তী কাৰ্যৰ বিষয়ে প্ৰশ্ন কৰিলে। তেতিয়া প্ৰভু বিষ্ণুৱে নৰকাসুৰক ক'লে, হে মোৰ বীৰ পুত্ৰ, তুমি এতিয়া ৰাজ্য সম্প্ৰসাৰিত কৰি প্ৰতিষ্ঠা কৰিব লাগিব। কৰতোৱা নামেৰে গংগাই পূব দিশৰ পৰা পশ্চিম দিশলৈ চিৰপ্ৰবাহমান হৈ আছে। এই বিস্তীৰ্ণ অঞ্চল হ'ল দেৱতাৰ নিবাস স্থান। এই পুণ্যস্থানতেই দিকপালগণসহ ইন্দ্ৰাদি দেৱতাসকলে
সদায় অৱস্থান কৰি থাকে। এই স্থানতেই ব্ৰহ্মা, শিৱ আৰু আমিও অৱস্থান কৰোঁ, আৰু সেয়েহে এই পুণ্যস্থানতেই সদায় চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰসকলে অৱস্থান কৰি শোভাবৰ্ধন কৰি থাকে। দেৱতাৰ লীলাভূমি এই স্থান অতি ৰহস্যময়। ব্ৰহ্মাৰ পুত্ৰ লৌহিত্যয়ো এই পুণ্যভূমিৰে বৈ গৈ সাগৰত মিলিত হৈছে। শস্যে মৎস্যে পৰিপূৰ্ণ চিৰশ্যামলা এই ভূখণ্ডই হ'ল তোমাৰ মনাকাংক্ষিত প্ৰাগজ্যোতিষপুৰ। এই স্থানতেই জগদাত্মা আদ্যশক্তিয়ে কামাখ্যা নামেৰে অৱস্থান কৰি আছে, আৰু সেয়ে এই স্থান দেৱাদিদেৱ মহাদেৱৰ অতিকৈ প্ৰিয়। গতিকে এই স্থানতেই তুমি ৰাজ্য স্থাপন কৰি ধৰ্মমতে প্ৰজাক পালন কৰিব লাগিব। পিতৃৰ বাক্য পালন কৰি সেই স্থানতেই নৰকাসুৰে নিজ ৰাজ্য প্ৰতিষ্ঠা কৰিলে। যথাসময়ত বৈদেহী মায়াৰ লগত নৰকৰ বিবাহ সম্পন্ন হ'ল। প্ৰভু বিষ্ণুৱে ক'লে, পুত্ৰ নৰক, তুমি সৰ্বসুলক্ষিনী বৈদেহী মায়াক নিজ পত্নী হিচাপে লাভ কৰিছা। তেওঁ তোমাৰ লগত সৰ্বক্ষণ থাকিব। তুমি পুত্ৰ লাভৰ বাবে এই যুগত চেষ্টা কৰিলেও দ্বাপৰৰ শেষ ভাগতহে তোমাৰ পুত্ৰ লাভ হ'ব। তুমি যদি চিৰদিন সুখেৰে থাকিবলৈ বিচাৰিছা, তেন্তে ব্ৰাহ্মণ, ঋষিমুনি, ৰজা আৰু দেৱতাৰ বিৰুদ্ধাচৰণ নকৰিবা। তোমাৰ বাবে যি দুৰ্গ নিৰ্মাণ কৰি দিয়া হৈছে, এই মহাদুৰ্গতে তুমি মায়া সহিতে সুখেৰে কাল যাপন কৰা, আৰু জগত জননী কামাখ্যা দেৱীৰ ব্যতিৰেকে তুমি কাকো পূজা নকৰিবা। আমাৰ বাক্য অৱহেলা কৰি অন্যথা কৰিলেই তোমাৰ আয়ু নাশ হ'ব। ইয়াৰ পাছত ধৰিত্ৰী দেৱীক উদ্দেশ্যি প্ৰভু বিষ্ণুৱে ক'লে, নৰকে যিমানেই অধৰ্ম নকৰক কিয়, তেওঁৰ আজ্ঞালৈহে মনুষ্য ৰূপ ধৰি নৰকক বধ কৰিব। প্ৰভু বিষ্ণুৰ কথা শুনি ধৰিত্ৰী দেৱী অতি আনন্দিত হ'ল যে নৰক কেতিয়াও নমৰে, কাৰণ মাতৃ হিচাপে তেওঁ কেতিয়াও পুত্ৰবধৰ অনুমতি প্ৰদান নকৰে। সেয়েহে তেওঁ নৰকক পিতৃবাক্য অনুসৰি ধৰ্মমতে প্ৰজা পালন কৰিবলৈ আহ্বান জনালে। নৰকেও মাতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বেদশাস্ত্ৰত পাৰদৰ্শী আৰু দান ধৰ্মত ৰত হৈ ব্ৰাহ্মণ সজ্জনসকলক যথাযোগ্য সন্মান জনাই মাতা কামাখ্যাক পূজা অৰ্চনা কৰি মহাসুখেৰে ইন্দ্ৰৰ দৰে প্ৰাগজ্যোতিষপুৰত শাসন কৰি থাকিল। পালিত পুত্ৰৰ নগৰৰ সৌষ্ঠৱ চাবলৈ পত্নী সুমতীৰ সহিতে ৰাজৰ্ষিজনকো আহিল, আৰু কিছুদিন তেওঁ প্ৰাগজ্যোতিষপুৰত কটাই প্ৰসন্ন চিত্তেৰে পুত্ৰক আশীৰ্বাদ দি নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰিলে। লৌহিত্য অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদৰ পাৰত নৰকে মহানন্দে শান্ত শিষ্ট স্বভাৱেৰে বসবাস কৰি থাকিল। পিতামহ, দ্বাপৰ যুগৰ শেষাৰ্ধত প্ৰাগজ্যোতিষপুৰৰ দাঁতিকাষৰীয়া শোণিতপুৰত বানাসুৰ নামেৰে এজন দৈত্যই জন্ম লাভ কৰিলে। যথাসময়ত বানাসুৰ শোণিতপুৰৰ ৰাজসিংহাসনত অধিষ্ঠিত হ'ল। বানাসুৰ আছিল শিৱৰ পৰম ভক্ত, আৰু দেৱাদিদেৱ শিৱয়ো বানাসুৰক পুত্ৰসম জ্ঞান কৰিছিল। তেওঁৰ নগৰখনৰ নাম আছিল অগ্নিগড়। বৃহদাসুৰ, বানাসুৰ অৰ্থাৎ কৃষ্ণৰ নাতি অনিৰুদ্ধৰ পৰিণীতা উষাৰ পিতৃপুৰুষৰ কথা কোৱা হৈছে, নহয় জানো বৃহদাসুৰ? হয় হয় পিতামহ, আপুনি ঠিকেই কৈছে। এই উষা দেৱীৰ বাবেই হৰি অৰ্থাৎ কৃষ্ণ আৰু হৰ অৰ্থাৎ শিৱৰ মাজত যুদ্ধ হৈছিল, যাক
হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। বৃহদাসুৰ, সেই ভীষণ যুদ্ধৰ কথা আমি অৱগত। পিছে নৰকৰ কাহিনীত বানৰ প্ৰসংগ কেনেকৈ আহিল সেই কথাহে মোৰ বোধগম্য নহ'ল। আচলতে পিতামহ, নৰকৰ কাহিনীটো সম্পূৰ্ণভাৱে উন্মোচিত তেতিয়াহে হ'ব যেতিয়া বানাসুৰৰ প্ৰসংগ অৱতাৰণা হ'ব। কাৰণ পিতামহ, নৰকৰ লগত বানৰ মিত্ৰতা হৈছিল আৰু সেই মিত্ৰতাৰ ফলতেই নৰকৰ স্বভাৱৰ পৰিৱৰ্তন ঘটিল। বান আছিল মহাধাৰ্মিক দৈত্যৰাজ বলিৰ পুত্ৰ। বলিৰ পুত্ৰ হোৱা স্বত্তেও বানে শিৱৰ পৰা বৰ লাভ কৰি সহস্ৰবাহুৰ অধিকাৰী হৈ শক্তি গৰ্বে মত্ত হৈ অসুৰৰ দৰে আচৰণ কৰিবলৈ ধৰিলে। বানৰ লগত মিত্ৰতা হোৱাৰ পাছত বানৰ সংস্পৰ্শত নৰকেও মানৱীয় আচৰণ পৰিত্যাগ কৰি অসুৰৰ অনুৰূপ আচৰণ কৰিবলৈ ধৰিলে। পিতামহ, এৰা বৃহদাসুৰ, সৎসংগত সৎ আচাৰ আচৰণ আৰু অসৎ সংগত অসৎ আচাৰ আচৰণ স্বাভাৱিকতেই মানুহৰ উপলব্ধ হয়। সেয়েহে জ্ঞানী লোকে অসৎ সংগ ত্যাগ কৰে আৰু সততেই সাধুসংগ বাঞ্ছা কৰে। সাধুসংগেই মোক্ষ লাভৰ পথ প্ৰশস্ত কৰে। ঠিকেই কৈছে পিতামহ, আপুনি উত্তম কথা কৈছে। বানৰ কুসংগত পৰি নৰকেও লাহে লাহে ব্ৰাহ্মণ ঋষিমুনিসকলক অৱজ্ঞা কৰিবলৈ ধৰিলে। পিতৃ মাতৃৰ বাক্য অৱজ্ঞা কৰি নৰকে কামাখ্যা দেৱীকো পূজা নকৰা হ'ল। এদিনৰ কথা পিতামহ, ঋষিশ্ৰেষ্ঠ বশিষ্ঠ মুনি গৈছিল জগদাত্মা কামাখ্যা গোসানীৰ দৰ্শন কৰিবলৈ। কিন্তু ইতিমধ্যে বানাসুৰৰ কুসংগত পৰি অসুৰৰ দৰে আচৰণ কৰিবলৈ ধৰা নৰকে ঋষি বশিষ্ঠ মুনিক কামাখ্যা গোসানীক দৰ্শনৰ অনুমতি নিদিলে। ইয়াতেই ক্ৰোধান্বিত হৈ বশিষ্ঠ মুনিয়ে নৰকক অভিশাপ দিলে যে কুল প্ৰথা ত্যাগ কৰি ব্ৰাহ্মণক অসন্মান কৰি উপাস্যা দেৱীৰ দৰ্শনৰ পৰা বঞ্চিত কৰাৰ বাবে নৰকৰ আয়ু নাশ হওক। যি বৰাহ বিষ্ণুৰ ঔৰসত নৰকে জন্ম লাভ কৰিছে, সেই বিষ্ণুৱে নৰৰূপ ধাৰণ কৰি নৰকক বধ কৰিব। প্ৰকৃতাৰ্থতে বশিষ্ঠ মুনিয়ে কামাখ্যা দেৱীক দৰ্শন কৰিবলৈ নোপোৱাত মানসিকভাৱে বৰ আঘাত পাইছিল আৰু মনতে দৃঢ় সংকল্প গ্ৰহণ কৰিছিল যে যি পৰ্যন্ত নৰকৰ অন্ত নহ'ব সেইদিন পৰ্যন্ত কামাখ্যা গোসানীক উপাসনা কৰি থাকিব। বশিষ্ঠ মুনিয়ে অভিশাপ দিছিল যে নৰকে কেতিয়াও জগদাত্মা কামাখ্যাৰ দৰ্শন আৰু লাভ নকৰে। পিতামহ, নৰকে মাতৃ ধৰিত্ৰী দেৱী আৰু পিতা বিষ্ণুক স্মৰণ কৰিলে, কিন্তু মনুষ্য আচৰণ ত্যাগ কৰাৰ বাবে দুয়োজনেই নৰকক দৰ্শন নিদিলে। লাহে লাহে প্ৰাগজ্যোতিষপুৰ শ্ৰীহীন হ'বলৈ ধৰিলে। আনকি লোহিত্য নদৰো জল শুকাই গ'ল। নৰকৰ দুৰ্দশাৰ বাতৰি পাই বানাসুৰ নৰকৰ নগৰলৈ আহিল আৰু প্ৰিয় বন্ধু নৰকৰ বিপদকালত সান্তনা প্ৰদান কৰিলে। বানাসুৰে নৰকক ক'লে যে তেওঁ শ্ৰীবৃদ্ধি দেখি দেৱৰাজ ইন্দ্ৰই সহ্য কৰিব পৰা নাই, সেয়েহে দেৱতাই চক্ৰান্তৰে এনে দুৰ্গতি কৰিছে। গতিকে ইয়াৰ প্ৰতিশোধকল্পে নৰকে ইন্দ্ৰৰ শ্ৰীভস্ত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিলে। নানান বুজনিৰে বানাসুৰে নৰকৰ মানসিকতাকে সলনি কৰি দিলে। বানাসুৰে ক'লে যে যদিও নৰকে বিষ্ণুক পিতা বুলি ভাবিছে, প্ৰকৃতাৰ্থতে বৰাহে তেওঁৰ পিতৃ। গতিকে বিষ্ণুক পিতা বুলি ভাবি থকাটো শুদ্ধ নহয়। বিষ্ণু হ'ল ইন্দ্ৰৰ আৰাধ্য ইষ্টদেৱ,
গতিকে ইন্দ্ৰৰ বিপক্ষে বিষ্ণুৱে নৰকক সহায় নকৰে, অৰ্থাৎ মনোমত বৰ প্ৰদান নকৰে। অন্যহাতে ইষ্টদেৱতাৰ আশীৰ্বাদৰ অবিহনে কোনেও কাৰ্যত সফল হ'ব নোৱাৰে। গতিকে বানাসুৰে নৰকক শিৱ অথবা ব্ৰহ্মাদেৱক আৰাধনা কৰিবলৈ পৰামৰ্শ দিলে। নৰকেও বিবেচনা কৰিলে যে যিহেতু শিৱ তেওঁৰ নগৰত গুপ্তভাৱে আছে, গতিকে ব্ৰহ্মা আৰাধনাহে নৰকৰ বাবে উচিত হ'ব। বানাসুৰ নিজ ৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত নৰকে লৌহিত্য নদৰ পাৰত ব্ৰহ্মাদেৱক আৰাধনা কৰিবলৈ ধৰিলে। বৃহদাসুৰ, নৰকাসুৰে যে নিজ উপাস্য দেৱীক পৰিত্যাগ কৰি ব্ৰহ্মাদেৱক আৰাধনা কৰাৰ বিষয়ে মই আজি তোমাৰ পৰাহে জানিব পাৰিলোঁ। বাৰু, নৰকৰ ব্ৰহ্মা আৰাধনাৰ ফলশ্ৰুতি সম্পৰ্কে মোক অৱগত কৰা। পিতামহ, যথাসময়ত লোকপিতামহ ব্ৰহ্মাদেৱে নৰকক দৰ্শন দিলে আৰু নৰকৰ অভিলাষৰ বিষয়ে জানিব বিচাৰিলে। নৰকে ব্ৰহ্মাদেৱৰ পৰা 5টা বৰৰ প্ৰাৰ্থনা কৰিলে। সেইকেইটা হ'ল সুৰাসুৰ আৰু দেৱজনী মাতৃৰ অবৈধতা, অবিচ্ছিন্ন সন্তান আৰু তেওঁলোকৰ কল্যাণ, অজয়তা, অখণ্ডতা, ঐশ্বৰ্যৰ অধিপতি আৰু সুন্দৰী নাৰীসকলৰ পতিত্ব। ব্ৰহ্মাদেৱে নৰকক ইপ্সিত বৰ প্ৰদান কৰিলে যদিও দেৱৰ্ষি নাৰদৰ প্ৰাগজ্যোতিষপুৰলৈ আগমন নঘটা পৰ্যন্ত দেৱকন্যাসকলৰ লগত সম্ভোগ নকৰিবলৈ ক'লে আৰু তাৰ পাছত ব্ৰহ্মাদেৱ অন্তৰ্ধান হ'ল। অন্যহাতে তপস্যাত নৰকৰ সিদ্ধি লাভৰ সংবাদ পাই বানাসুৰ প্ৰাগজ্যোতিষপুৰলৈ আহিল আৰু ব্ৰহ্মাদেৱৰ পৰা কি কি বৰ লাভ কৰিলে সেই বিষয়ে জানিব বিচাৰিলে। নৰকে কিদৰে কেৱল মাত্ৰ জল গ্ৰহণ কৰি কিদৰে উপাস্য দেৱতাৰ দৰ্শন পালে আৰু তেওঁৰ পৰা কি কি বৰ লাভ কৰিলে, সকলো কথা বন্ধু বানাসুৰক অৱগত কৰিলে। কিন্তু বশিষ্ঠ মুনিৰ সাপমোচনৰ একো উপায় প্ৰাৰ্থনা নকৰা কথা জানিব পাৰি বানাসুৰ হতাশ হ'ল। আচলতে বৃহদাসুৰ, ব্যক্তি যেতিয়া শক্তি গৰ্বে মত্ত হয় তেতিয়াই জীৱনৰ প্ৰকৃত উদ্দেশ্যৰ পৰা পথচ্যুত হয়। নৰকৰ তপস্যাৰ উদ্দেশ্য হ'ব লাগিছিল বশিষ্ঠ মুনিৰ সাপমোচন আৰু উপাস্য দেৱতাৰ অক্ষয় অনুগ্ৰহ লাভ। কিন্তু ইয়াৰ বিপৰীতে নৰকে বিচাৰিলে মাত্ৰ বৈষয়িক সুখ আৰু সমৃদ্ধি। বাৰু, তাৰ পাছত কি হ'ল? আপুনি একেবাৰে উচিত কথা প্ৰকাশ কৰিছে পিতামহ। নৰকৰ নিৰ্বুদ্ধিতা ইয়াতেই শেষ নহয়, আৰু অনেক কাৰ্যৰ বিষয়ে আমি আপোনাক অৱগত কৰিম পিতামহ। বানাসুৰে ক'লে, হোৱা কথা হৈ গ'ল, উপাস্য দেৱতাৰ পৰা পুনঃ প্ৰাৰ্থনাও অসম্ভৱ। গতিকে নৰকে এতিয়া অন্য চিন্তা পৰিহাৰ কৰি অগ্নিসদৃশ অসুৰবিলাকক পৰিবেষ্ট কৰি সেইসকলক ভিন্ন স্থানত নিয়োগ কৰি ব্ৰহ্মাদেৱৰ বৰৰ পৰীক্ষা কৰিবলৈ সন্তান জন্ম দিবলৈ পৰামৰ্শ প্ৰদান কৰি নিজ ৰাজ্য শোণিতপুৰলৈ প্ৰস্থান কৰিলে। নৰকেও প্ৰিয় সখাৰ পৰামৰ্শক্ৰমে কৰ্মত অগ্ৰসৰ হ'ল। যথাসময়ত এটি এটিকৈ নৰকৰ 4 পুত্ৰই জন্ম লাভ কৰিলে। তেওঁলোক হ'ল যথাক্ৰমে ভগদত্ত, মহাশীৰ্ষ, মদবান আৰু সোমালী। সেই সময়ত নৰকে বানাসুৰৰ পৰামৰ্শক্ৰমে হয়গ্ৰীৱ নামেৰে এজন অসুৰবীৰক সেনাপতি পদত নিযুক্তি দিলে। মৰু, সুন্দ, নিশুন্দ নামৰ
অসুৰ তিনিজনো আহি নৰকৰ ভৱনত উপস্থিত হ'ল। এওঁলোকৰ কথা জানিব পাৰি বিৰূপাক্ষ নামৰ অসুৰেও নৰকৰ আশ্ৰয় বিচাৰিলে পিতামহ। নৰকে মন্ত্ৰীসকলৰ লগত আলোচনা কৰি মৰুক পশ্চিম দ্বাৰত, নিষুন্দক পূব দ্বাৰত, বিৰূপাক্ষক দক্ষিণ দ্বাৰত, হয়গ্ৰীৱক উত্তৰ দ্বাৰত আৰু শুণ্ডক মধ্যস্থানত সেনাপতিৰ দায়িত্ব অৰ্পণ কৰিলে। এই অসুৰ বীৰবিলাকৰ বলত নৰক বলিয়ান হৈ পৰিল আৰু দেৱতাৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিলে। অপেশ্বৰীৰ নৃত্য আৰু নানা প্ৰকাৰৰ ভোগ বিলাসত মত্ত দেৱৰাজ ইন্দ্ৰই নৰকৰ এই শ্ৰীবৃদ্ধি আৰু স্বৰ্গ আক্ৰমণৰ পৰিকল্পনাৰ কোনো ভোগে নাপালে। অতৰ্কিতে নৰকে হয়গ্ৰীৱসহ বিশাল অসুৰ বাহিনী লৈ অমৰাৱতীপুৰ আক্ৰমণ কৰিলে। অসুৰৰ এই আক্ৰমণৰ বাবে দেৱগণ মুঠেও প্ৰস্তুত নাছিল। সেয়েহে নৰকৰ হাতত দেৱতাৰ সমূল অংশে পৰাজয় হ'ল। নৰকে ইন্দ্ৰক নানা অপমান কৰি ৰাজমুকুট কাঢ়ি লৈ মৰ্ত্যলৈ খেদি পঠালে। অন্যহাতে বৰুণৰ মণিপৰ্বত আৰু দেৱমাতা অদিতিৰ কুণ্ডলো কাঢ়ি ল'লে। নৰকৰ অখণ্ড প্ৰতাপত দেৱতাৰ বিলাই বিপত্তি নুগুচা হ'ল আৰু নৰকে ইন্দ্ৰপদ লৈ নিজকে দেৱতা বুলি ঘোষণা কৰিলে আৰু দেৱবালাবিলাকক বন্দী কৰি ৰাখিলে। কেৱল সিমানতেই ক্ষান্ত নাথাকি নৰকে নিজৰ উপাস্য দেৱী কামাখ্যা গোসানীক পত্নীৰূপে লাভ কৰিবলৈ কামনা কৰিলে পিতামহ। নিজ সন্তান সদৃশ নৰকৰ এনে অধঃপতন দেখি দেৱী কুপিত হ'ল যদিও তাক তেওঁ বহিঃপ্ৰকাশ নকৰি নৰকক কামাখ্যা মন্দিৰলৈ যোৱা পথটো একে ৰাতিৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ চৰ্ত দিলে। ৰাতিপুৱাৰ পূৰ্বে এই কাৰ্য সমাপ্ত কৰিব পাৰিলে দেৱীয়ে নৰকক স্বামীৰূপে বৰণ কৰিম বুলি কপট ছলনা কৰিলে। সেয়েহে নৰকে একে ৰাতিৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ অজস্ৰ কৰ্মী আৰু কাৰিকৰক নিয়োজিত কৰিলে আৰু সেনাপতিসকলক পুৱাৰ আগলি বতৰা দিয়া কুকুৰাসমূহক নিঃশেষ কৰিবলৈ আদেশ দিলে আৰু তেওঁলোকেও নৰকৰ আদেশক কাৰ্যকৰী কৰাৰ পূৰ্ণ প্ৰয়াস কৰিলে যদিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই অৱশিষ্ট কুকুৰাই দাগ দিয়াত নৰকৰ কামাখ্যা গোসানী লাভৰ সেই দুৰাকাংক্ষা অপূৰ্ণ হৈ ৰ'ল। পিতামহ ইতিমধ্যে নৰকৰ হাতত পৰাজিত ইন্দ্ৰ সহিতে দেৱতা মণ্ডলীয়ে যদুপতি শ্ৰীকৃষ্ণৰ আশ্ৰয় বিচাৰিলে আৰু নৰকৰ অত্যাচাৰৰ পৰা দেৱবালা সহিতে দেৱতাসকলক পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা জনালে। অন্যহাতে বিষ্ণুৱে পূৰ্বেই নৰকৰ মাতৃ বসুমতীক প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ সন্মতিৰ অবিহনে নৰকক বধ নকৰে। দ্বাপৰ যুগত বসুমতীয়ে সত্যভামাৰূপে জন্ম লাভ কৰি যদুপতি কৃষ্ণ যিজনা নাৰায়ণৰ পূৰ্ণ অৱতাৰ সেইজনাৰ প্ৰিয় পত্নীৰূপে ধৰাধামত স্থিত হৈ আছে। সেই বসুমতীৰূপী সত্যভামাই ইন্দ্ৰৰ মুখেৰে নৰকৰ দেৱতা নিগ্ৰহ বিশেষকৈ অবলা নাৰীসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ কথা জানিব পাৰি নৰকক বধ কৰিবলৈ মিনতি কৰিলে। বৰাহ অৱতাৰত তেওঁৰেই ঔৰসত বসুমতীৰ গৰ্ভত জন্ম নৰকৰ। পিতৃ হৈ কিদৰে বধ কৰে নিজ সন্তানক, কিন্তু দুষ্টক দমন কৰি সাধুসকলৰ পৰিত্ৰাণৰ কাৰণে ধৰাধামত মনুষ্যৰূপে অৱতাৰ ধাৰণ কৰা পূৰ্ণ ব্ৰহ্ম নাৰায়ণ তেওঁৰ বাবে আপোন পৰ শত্ৰু মিত্ৰ একোৱেই নাই। হওক নৰক তেওঁৰ আপোন সন্তান, তথাপিতো নিজ কৰ্তব্য তেওঁ সম্পাদন কৰিবই লাগিব। সেয়েহে নৰকক বধ কৰি দেৱবালাৰ সহিতে
নিৰ্যাতিতা নাৰীসকল আৰু দেৱতাক উদ্ধাৰ তথা পুনঃ সংস্থাপনৰ হেতু যদুপতি শ্ৰীকৃষ্ণ সংকল্পবদ্ধ হ'ল আৰু নৰক মৰ্দনৰ বাবে বসুমতীৰূপী সত্যভামা দেৱীক লগত লৈ গৰুৰত আৰোহণ কৰি তেওঁ প্ৰাগজ্যোতিষপুৰলৈ যাত্ৰা কৰিলে। মহাপ্ৰতাপী অসুৰবিলাকৰ দ্বাৰা পৰিবেষ্টিত হৈ থকা নগৰত উপস্থিত হৈ ভগৱান কৃষ্ণই দেখিলে যে হাজাৰ হাজাৰ অসুৰবীৰে ভিন্ন স্থানত প্ৰহৰা দি আছে। মূৰৰ নেতৃত্বত থকা সেই অসুৰবীৰবিলাকক জয় কৰিব নোৱাৰিলে নৰকৰ সাক্ষাৎ লাভ যে অসম্ভৱ সেই কথা ভগৱান কৃষ্ণই উপলব্ধি কৰিব পাৰিলে পিতামহ। সেয়েহে তেওঁ মূৰৰ সহিতে হাজাৰ হাজাৰ অসুৰবীৰক সুদৰ্শন চক্ৰৰে যমলোকলৈ নিক্ষেপ কৰিলে। ইয়াৰ পাছত তেওঁ সুন্দ আৰু নিসুন্দক বধ কৰিলে। নৰকৰ প্ৰধান সেনাপতি যি হয়গ্ৰীৱ বীৰে অকলেই দেৱতাসকলক পৰাভূত কৰি অমিত বিক্ৰম প্ৰকাশ কৰিছিল, সেই হয়গ্ৰীৱ বীৰকো শ্ৰীকৃষ্ণই বধ কৰিলে পিতামহ। এফালৰ পৰা নৰকৰ সেনাপতি দুৰ্দান্ত বীৰবিলাকক বধ কৰি শ্ৰীকৃষ্ণই প্ৰাগজ্যোতিষপুৰৰ মূল নগৰত প্ৰৱেশ কৰিলে। নৰকৰ প্ৰাগজ্যোতিষপুৰ নগৰৰ অতি মনোৰম দীপ্তিশীল প্ৰাচীৰ আৰু অট্টালিকাবোৰ দেখি শ্ৰীকৃষ্ণই ইয়াক ইন্দ্ৰৰ অমৰাৱতীপুৰ বুলি ভাবিছিল। নিজৰ সকলো অসুৰ বীৰ আৰু সেনাপতিসকলৰ পতনৰ বাৰ্তা পাই নৰকেও যুদ্ধ দিবলৈ আগুৱাই আহিল। সন্মুখ সমৰত নৰক আৰু শ্ৰীকৃষ্ণই নৰকক দেৱতা নিগ্ৰহ আৰু নাৰী নিৰ্যাতন বন্ধ কৰিবলৈ আহ্বান জনালে। শ্ৰীকৃষ্ণৰ আহ্বান অগ্ৰাহ্য কৰি নৰকে তেওঁক যুদ্ধলৈ প্ৰত্যাহ্বান জনালে পিতামহ। নৰক আৰু শ্ৰীকৃষ্ণৰ মাজত ভয়ংকৰ ৰণৰ সূচনা হ'ল। দুয়োৰে মাজত হোৱা ভীষণ সমৰ চাবলৈ দেৱতামণ্ডলীৰ সহিতে গ্ৰহ নক্ষত্ৰসমূহো প্ৰাগজ্যোতিষপুৰৰ আকাশত সমবেত হ'ল। কৃষ্ণৰ লগত যুদ্ধ কৰি থাকোঁতে নৰকে এক অদ্ভুত দৃশ্য দেখিবলৈ পালে। শ্ৰীকৃষ্ণৰ ৰথৰ সহিতে আছে এক কালিকা সদৃশ নাৰী মূৰ্তি, যি কালিকা মূৰ্তিৰ চকু মুখ তেজী ৰঙী, শৰীৰৰ গঠন দীঘলীয়া আৰু হাতত খৰ্গ। তেতিয়াই নৰকে উপলব্ধি কৰিলে যে সেইগৰাকীয়েই হ'ল নৰকৰ উপাস্য দেৱী কামাখ্যা গোসানী, যিগৰাকী আজি নৰকৰ প্ৰতি বিতুষ্টা। নৰকে নিজৰ অন্তিম ক্ষণ সমাগত বুলি জানিব পাৰিলে। তথাপিতো নৰকে যুদ্ধ ত্যাগ নকৰি অতুল বিক্ৰমেৰে যুদ্ধত লিপ্ত হৈ থাকিল। এটা সময়ত কৃষ্ণই তেওঁৰ সুদৰ্শন চক্ৰেৰে নৰকৰ শিৰচ্ছেদ কৰিলে আৰু এনেদৰেই নৰকৰ জীৱনৰ লীলা সমাপ্ত হ'ল পিতামহ। নৰকৰ মৃত্যুৰ পাছত শ্ৰীকৃষ্ণই নৰকৰ অন্তঃপুৰত থকা ৰাজভঁৰালত প্ৰৱেশ কৰিলে আৰু তাত থকা পৰ্বতসমূহ মণিমুক্তা হীৰা বৈদুৰ্য পৰ্বতসমূহ দেখা পালে। পূৰ্বতে শ্ৰীকৃষ্ণই এনে ঐশ্বৰ্য ক'তোৱেই দেখা পোৱা নাছিল। তাত থকা গ্ৰহণীয় বস্তুবোৰ তেওঁ গ্ৰহণ কৰিলে। অন্যহাতে দেৱকন্যাসকলৰ বাবে নৰকে যিবোৰ ৰত্নখচিত মণি পৰ্বত নিৰ্মাণ কৰাইছিল, সেইবোৰ ভাঙি ছিঙি বাহন গৰুৰত বজাই দিলে। বিষ্ণুৰূপে প্ৰভুৱে নৰকক যি বৈষ্ণৱী শক্তি প্ৰদান কৰিছিল, সেই বৈষ্ণৱী শক্তি তেওঁ নৰকৰ জ্যেষ্ঠ পুত্ৰ ভগদত্তক প্ৰদান কৰি প্ৰাগজ্যোতিষপুৰৰ সিংহাসনত অভিষিক্ত কৰিলে আৰু সত্যভামাৰ সহিতে গৰুৰত আৰোহণ কৰি নিজ নগৰ দ্বাৰকালৈ বুলি প্ৰস্থান কৰিলে। দ্বাৰকালৈ প্ৰস্থানৰ পূৰ্বে শ্ৰীকৃষ্ণই অৱশ্যে ইন্দ্ৰৰ ইন্দ্ৰত্ব আৰু দেৱবালাসকলক মুক্ত কৰি
তেওঁলোকৰ সংকট মোচন কৰি ভগৱন্তৰ মহিমা প্ৰকাশ কৰিলে আৰু এইদৰেই সত্য ধৰ্ম প্ৰতিষ্ঠাৰ বাবে জগতপতি হৰিয়ে নিজৰ পুত্ৰকো বধ কৰি নিজৰ মহানতাৰ পৰিচয় দিলে। পিতামহ, সুদীৰ্ঘ সময় কথা কৈ কৈ বৃহদাসুৰ হয়তো ভাগৰি পৰিছিল। সেয়ে তেওঁ খন্তেক সময় ৰ'ল। ময়ো তেওঁক একো প্ৰশ্ন নকৰাটোৱেই সমীচীন হ'ব বুলি বিবেচনা কৰি প্ৰশ্ন কৰাৰ পৰা বিৰত থাকিলোঁ। অন্যহাতে তেওঁৰ জিৰণিৰ সময়ো আহি উপস্থিত হ'ল। সেয়েহে মই তেওঁক জিৰণি ল'বলৈ পৰামৰ্শ দিলোঁ। তেওঁ মোক প্ৰণাম জনাই জিৰণি ল'বলৈ বুলি নিজৰ শিবিৰলৈ প্ৰস্থান কৰিলে।